ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠ্যপুথিৰ দৃশ্যান্তৰ কবিতাটোৰ আলোচনা কৰিবলৈ লৈছোঁ। কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকা। কবিতাটোৰ মাজলৈ যোৱাৰ আগতে আমি কবিৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। এগৰাকী বিশিষ্ট কবি, সাহিত্য সমালোচক, চুটিগল্প লেখক, ঔপন্যাসিক, সম্পাদক আৰু অনুবাদক ৰূপে হৰেকৃষ্ণ ডেকাদেৱে অসমীয়া সাহিত্য জগতত এখন বিশেষ আসন দখল কৰি আছে। তেখেতৰ জন্ম হয় 1943 চনত। গুৱাহাটী কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক ৰূপে অৱসৰ লয়। তেখেতৰ কেইখনমান উল্লেখযোগ্য কবিতাপুথি হ'ল ৰাতিৰ শোভাযাত্ৰা, আন এজন, স্বয়ম্বৰ, ভাল পোৱাৰ বাবে এষাৰ ইত্যাদি। সেইদৰে তেখেতৰ কেইখনমান উল্লেখযোগ্য গল্পপুথি হ'ল গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দিয়াৰ, মৃত্যুদণ্ড ইত্যাদি। তদুপৰি তেখেতৰ কেইখনমান সমালোচনাত্মক গ্ৰন্থ হ'ল দৃষ্টি আৰু সৃষ্টি, বীক্ষণ আৰু সন্ধান, আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ। আগন্তুক হৈছে তেখেতৰ একমাত্ৰ উপন্যাস। তদুপৰি সাহিত্য বিষয়ক আলোচনী গৰিয়সী আৰু ইংৰাজী দৈনিক বাতৰি কাকত দ্য চেণ্টিনেলৰ সম্পাদক ৰূপেও কৰ্মৰত আছিল। বৰ্তমানো তেখেত সাহিত্য জগতৰ লগত জড়িত হৈ আছে। তেখেতে 1987 চনত সাহিত্য একাডেমী বঁটা, 1996 চনত কথা বঁটা আৰু 2010 চনত অসম সাহিত্য উপত্যকা বঁটা লাভ কৰে। এতিয়া আমি কবিতাটোৰ ভিতৰ ভাগলৈ যাওঁ। দৃশ্যান্তৰ আমাৰ সমাজ জীৱনৰ এক আলেখ্য। কবি হৰেকৃষ্ণ ডেকাদেৱৰ দৃশ্যান্তৰ কবিতাটোত 25 বছৰৰ ব্যৱধানত কবিয়ে সন্মুখীন হোৱা দুটা সুকীয়া দৃশ্যপটৰ জৰিয়তে দুখন সমাজৰ ছবি প্ৰকাশ কৰিছে। যান্ত্ৰিকতাৰ কবলত পৰি মানুহে পাহৰি পেলোৱা মানৱতাবোধ তথা প্ৰেম ভালপোৱাৰে উপচি থকা গ্ৰাম্য পৰিৱেশৰ পৰিৱৰ্তনৰ কথা সুন্দৰ চিত্ৰকল্পৰ মাধ্যমেৰে কবিয়ে অংকিত কৰিছে। 25 বছৰৰ আগৰ গ্ৰাম্য পৰিৱেশৰ চিত্ৰৰে কবিয়ে গাঁৱলীয়া সমাজৰ মানুহৰ মানৱতাবোধ আৰু সহজ সৰল জীৱনৰ কথা প্ৰকাশ কৰিছে। গ্ৰাম্য পৰিৱেশৰ মাজত এটি পঁজাঘৰৰ সন্মুখত আকাশ থিয়াই থকা কেইজোপামান কাকিনী তামোল, ঘৰৰ কাষত হাউলি থকা বাঁহগছ, জোনাকৰ শুভ্ৰ পোহৰ, কেঁচা আলিপাত আদিয়ে এখন সুন্দৰ গাঁৱৰ চিত্ৰকল্প আমাৰ মাজত উজ্বলি উঠে। ঠিক সেইদৰে গধূলি সময়ত নিজৰ ঘৰৰ পদূলি বিচাৰি ফুৰা কুকুৰীকণা বৃদ্ধ মানুহজনক কবিয়ে হাতত ধৰি পদূলিটো দেখুৱাই দিয়াৰ দ্বাৰা গ্ৰাম্য সমাজৰ মানুহৰ মনৰ উদাৰতা, পাৰস্পৰিক সহযোগিতা আদিৰ ইংগিত বহন কৰিছে বুলি ক'ব পাৰি। তদুপৰি সেই বৃদ্ধ লোকজনৰ জৰিয়তে গ্ৰাম্য পৰিৱেশত বাস কৰা লোকৰ জীৱনৰ সুখ আৰু প্ৰশান্তিৰ কথা প্ৰকাশ কৰিছে। সময়ৰ অগ্ৰগতিত যে সেই সুখ তথা প্ৰশান্তিৰে সমৃদ্ধ গ্ৰাম্য সমাজখনলৈও পৰিৱৰ্তন আহিছে, পৰিৱৰ্তনৰ এই বাস্তৱ সত্য 25 বছৰৰ বিৰতিত যান্ত্ৰিকতাময় পৰিৱেশত লগ পোৱা বৃদ্ধ লোকজনৰ কথোপকথনৰ জৰিয়তে প্ৰকাশ হৈ উঠিছে। 25 বছৰৰ পিছত সেই ঠাইত পঁজাঘৰৰ ঠাইত বৃহৎ অট্টালিকা গঢ় লৈ উঠিছে। মানুহৰ মাজত থকা সেই মানৱীয় গুণসমূহ হেৰাই গৈছে। কংক্ৰিটৰ ওখ ওখ অট্টালিকাবোৰে মানুহৰ হৃদয়ত যেন একোখন প্ৰাচীৰৰ সৃষ্টি কৰিছে। মানুহৰ মন মানসিকতা ক্ৰমাৎ কঠোৰ হৈ পৰিল। বৃদ্ধ মানুহজনে সেই ওখ ওখ অট্টালিকাবোৰক কুবেৰৰ মহলা বুলি কৈছে। কবিক সুধিছে, তেওঁ ভাড়াঘৰ বিচাৰি আহিছে নেকি? উত্তৰো তেওঁৱেই কৈছে, কুবেৰৰ মহলাত ভাড়াঘৰ পালেও তাত সুশান্তি নাই, আনকি মৰিলেও দাহ কৰাটো বাদেই মাত এষাৰ দিবলৈও ইয়াত মানুহ নাই। সকলো কেৱল যশৰ পোৱালি সদৃশ, কেৱল নিজৰ বাহিৰে আন কাকো চিনি নাপায়। নগৰীয়া যান্ত্ৰিক জীৱনৰ আগ্ৰাসনৰ ফলত বৰ্তমান লোকসকল যে নিজক লৈ ব্যস্ত হৈ পৰিছে, সেই কথা কবিয়ে ইয়াৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে। মানুহৰ
সংকীৰ্ণ মানসিকতাই বৰ্তমান আধুনিক সমাজখনত চানি ধৰিছে আৰু এচাম সহজ সৰল লোকৰ মনৰ প্ৰশান্তি যে হেৰাই গৈছে সেই কৰুণ সত্যটোকে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।